সপ্তাহৰ প্ৰতিটো দিনৰে নিজা নিজা বিশেষ গুৰুত্ব আছে। হয়তো সেই অনুসৰিয়েই বাস্তুশাস্ত্ৰত নখ কটাৰ কিছুমান নিয়ম উল্লেখ কৰা হৈছে। বাস্তুশাস্ত্ৰ অনুসৰি নখবোৰ কোনদিনা কাটিব লাগে, কেতিয়া কাটিব লাগে আজি জানো আহক। বিশ্বাস অনুসৰি বৃহস্পতিবাৰ, শনিবাৰ আৰু মঙলবাৰে ভুলতো নখ কাটিব নালাগে। ইয়াৰ ফলত মঙ্গল, বৃহস্পতি আৰু শনিয়ে আপোনাৰ ওপৰত অশুভ প্ৰভাৱ পেলায় আৰু ইয়াৰ ফলতে এজন ব্যক্তিয়ে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। নখ সদায় দিনতহে কাটিব লাগে। বাস্তুশাস্ত্ৰৰ মতে সূৰ্যাস্তৰ পিছত বা আনকি ৰাতি নখ কটাটো শুভ বুলি গণ্য কৰা নহয়। এনে কৰাৰ দ্বাৰা লক্ষ্মী মা অসন্তুষ্ট হয় আৰু ব্যক্তিজনৰ ধন সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হয়। চতুৰ্দশী আৰু অমাৱস্যাৰ তাৰিখত নখ কটাটো অশুভ বুলি গণ্য কৰা হয়। চতুৰ্দশী বা অমাৱস্যাৰ তাৰিখত নখ আৰু চুলি কাটি এজন ব্যক্তিয়ে জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি নখবোৰ শনিৰ সৈতে সম্পৰ্কিত। যদি নখৰ সঠিকভাৱে যত্ন লোৱা নহয়, তেন্তে শনি দেৱতা অসন্তুষ্ট হয়। এনে পৰিস্থিতিত ব্যক্তিজনে শনিৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ আৰু দেওবাৰে নখ কাটিলে শুভ বুলি গণ্য কৰা হয়। এই দিনকেইটাত এজন ব্যক্তিয়ে নখ কাটি কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে। তদুপৰি দেওবাৰে নখ কটাটো শুভ বুলি গণ্য কৰা হয়। এই দিনটোত নখ কটাটোৱে এজন ব্যক্তিৰ জীৱনৰ পৰা দৰিদ্ৰতা আঁতৰ কৰে আৰু তেওঁৰ কেতিয়াও ধনৰ অভাৱ নহয়। এই দিনটোত নখ কটাটোৱে ঘৰলৈ ইতিবাচকতাও আনে।